নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ মেডিকেল কলেজৰ সেকেন্ড ইয়াৰ এমবিবিএছ ষ্টুডেন্ট তোমালোকৰ মই এতিয়া প্ৰবলেমটো বুজিছো এইখিনি সময়ত সবে কাট অফৰ ভিডিও চাই আছে কিন্তু মই এটা কথা কম যে তোমালোকে কাট অফটো নিজে উলিয়াব পাৰা কিমান যাব পাৰে এটা এস্টিমেশন নিজে উলিয়াব পাৰা আৰু হেতু কেনেকৈ উলিয়াবা সোৱা যোৱা বছৰ ৰেংকৰ লগত এই বছৰ ৰেংকটো কম্পেৰিজন কৰা হেয়ালৈকে কেটেগৰী হওক হেয়ালৈকে জেনাৰেল হওক মাৰ্কস নাচাবা তোমাৰ ৰেংকটো কিমান আহিছে আৰু যদি মই এতিয়া কও যে ক্যাটেগৰি বিলাকে নিজৰ ৰেংকটো কেনেকৈ কাউন্ট কৰিবা ক্যাটেগৰি ৰেংক বেলেগ কৈ নিদিয়ে তোমালকে যেটো অলৰেডি মেৰিট লিষ্ট আহিছে সেই মেৰিট লিষ্টত কি কৰিবা প্ৰথমবা কাউন্ট কৰিবা ধৰা তুমি ওবিসি ষ্টুডেন্ট হয় ওবিসি ফাৰ্ষ্টৰ পৰা কাউন্ট কৰি যাবা যে তুমি 530 পাইছা 540 পাইছা তো তোমাৰলৈকে কিমানজন তোমাৰ আগত ওবিসি ষ্টুডেন্ট আছে তো তেনেকৈ কাউন্ট কৰিবা বা এসসি হওক এসটি হওক বাকি এতিয়া মই যদি তোমালোকক অলপমান হেল্প কৰি দিও যে কেনেকৈ কিমান যাব পাৰে তো প্ৰথম মই অলপমান সিট মেট্ৰিক্স টো কথা ক'ব বিচাৰিছো সো এমবিবিএছ ৰ এবছৰ সিট আছে 1600 তাৰে অল ইন্ডিয়া কোটাত আমাৰ 15% গুছি যায় মানে 240 টা সিট তাত গুছি যাব তাৰ পিছত আহিলে ৰয়েল ভুটান তাত 5টা সিট যাব নৰ্থ ইষ্টত 12টা ষ্টেট কোটাত এতিয়া আমি পাম 1337 টা সিট আমাৰ আহিব আৰু তাতে ওবিসি যাব 360 টা ৰেংক এসসি যাব 94 ST প্লেনত 133 ST হিলত 67 আৰু এবাৰ গভৰ্নমেন্ট স্কুলৰ যেটো কোটা দিয়া হৈছে তাৰ হিচাপত 66 টা ৰেংক আৰু বাকি স্পেশাল কোটাও থাকে তাত 20 টা ৰেংক এনেকুৱা আমাৰ সিট মেট্ৰিক্সটো আহিব এতিয়া আহিছে আমাৰ কিমান যাব পাৰে এটো সোৱা এটো মই লিওৱা হয় মোৰ কিমানখিনি শুদ্ধ হৈছে নাজানো কিন্তু জেনাৰেলৰ ফাৰ্স্ট ৰাউণ্ডত 610 to 616 প্লাস মানে তোমালোকে 620 ধৰিব পাৰা ওবিসি 508 to 515 জেনাৰেলৰ যেনেকৈ জাম্প হৈছে ওবিসিৰ জাম্প হ'ব কাট অফ বহুত ওবিসি ষ্টুডেন্ট আছে আমাৰ যেটা কাউন্ট কৰিছিলো এসসি 505 to 514 সেমে যাব কাৰণ এসসি সিটটো কম হয় গতিকে সমানে যাব ওবিসিৰ লগত আৰু এসসিৰ 2022 এসসিৰ 87 ৰেংকলৈকে পাইছিলে 2023 107 ৰেংক 2024 ত যদি আমি চাও যে 115 to 120 ৰেংকলৈকে যদি পাব বুলি আমি ধৰি লও তেতিয়া হলে আমি এটো পাম যে 505 to 514 ৰ ভিতৰত আমাৰ কাট অফটো থাকিব আৰু তাৰ পিছতে যদি আমি এসটি কথা ক'বলৈ যাও এসটিৰ 450 প্লাস মান যাব নিচিনা লাগিছে মই ইয়াতে কিন্তু এসটি আৰু এসটি হিল মই তো ডিফাৰেন্সিয়েট কৰিব পৰা নাই সোৱা মানে 377 ৰেংকত যোৱাবাৰ 180 ৰেংকত লকে পাইছিলে মানে 377 কাট অফ আছিল আৰু এবাৰ যদি কি একেটা বস্তু আমি চাও 180 ৰেংকটো ফলনি যদি মই 195 ৰেংক ধৰো তেতিয়া হলে 458 প্লাস যায় তো 450 প্লাস মোৰ মতে যাব লাগে আৰু তোমালকে এটো কাট অফ নিজে উলিয়াব পাৰা তাতে তোমাৰ ক্যাটেগৰি ৰেংক সোৱা বা তুমি জেনাৰেল হয় সোৱা আৰু যোৱা বছৰ যিমান কাট অফ গৈছিলে ৰেংক হিচাপত তাৰ লগত তুমি অলপমান প্লাস মাইনাস কৰা 5টা মানে 10টা 15টা ৰেংক তুমি প্লাস তেনেকুৱা কৰিব পাৰা তাৰ আশেপাশে তোমাৰ কাট অফ থাকিব তো কাট অফ বহুত বেছি হাই যাব দেখি মোৰো ভয় লাগিছে মানে অসমত তেনেকুৱা লেভেলৰ এটা কম্পিটিশন আহিছে যে আমাৰ অল ইন্ডিয়া কোটাত আমি সাধাৰণতে কও যে ইমান যায় কিমান যায় কিন্তু এবাৰ অসমৰ পৰিস্থিতি তেনেকুৱা হৈছে দেখি ভয়ও লাগিছে কাৰণ মানে যোন আমাৰ জুনিয়ৰ হৈ আহি আছে তোমালোকৰ কাৰণে বহুত এটা কম্পিটিশন ফেস কৰি আহি আছে তোমালোকে বা নেক্সট ইয়াৰৰ কাৰণে কম্পিটিশন আৰু হাই হ'ব মই গম পা কোনোবাখিনিত হয়তো এক্সামটো পাতাটো বহুত ভুল হৈছে কিন্তু মানে অসমৰ হয়তো সিমানটো লেভেলৰ ঘটলা হোৱা নাই বুলি মই ভাবো যিমানখিনি ষ্টুডেন্টে পাইছে মেৰিট বেচিছতে পাইছে এবাৰ 700 প্লাসও বহুত কেজন ষ্টুডেন্টে স্কোৰ কৰিবলৈ সক্ষম হৈছে অসমত আগতে 700 প্লাস পোৱা নাছিলে এবাৰ মেবি 11 জনে নে কিমান জনে পাইছে গতিকে বহুত ডাঙৰ কথা কম্পিটিশন হাই গৈছে কম্পিটিশনত নামি যোৱা যোনে আকৌ এবাৰ ড্ৰপ লম বুলি ভাবিছা আৰু যোনে ভাবিছা যে নহয় মই আৰু দি থাকিব নোৱাৰো মানে দি মানে নাই আৰু মানে তো বেলেগ লাইনো চুজ কৰিব পাৰা এনেকুৱা নহয় যে এমবিবিএছ এ শেষ লাইফত আৰু যোনে ভাবিছা নহয় মই ডক্টৰে হমু ডক্টৰ হৰে মন বহুত কষ্ট কৰা কম্পিটিশন হাই গৈ আছে এটো নাভাবিবা যে এবাৰ হোটালা হৈছিলে কাৰণে 600 প্লাস হল নেক্সট ইয়াৰ নহব এবাৰ কাট অফ উঠি গলে আৰু নকমে 5 ইফাল হ'ব পাৰে কিন্তু আৰু জেনাৰেল কাট অফ মই নাভাবো যে কেতিয়াবা আৰু 500 ৰ নামিব বা ওবিসি এসসিৰ আকৌ 400 ৰ নামিব এবাৰ উঠি গলে আৰু নানামে যেনেকৈ 2020 লকে 2019 লকে মানুহে জেনাৰেলত 480 490 সিট পাইছিলে তাৰ পিছত 2020 হেতু গল 500 লৈ
পিছৰ বছৰ ভাবিছিল অলপ কমিব কিজানি, কিন্তু আৰু সেইটো 500ৰ পৰা নামি নাহিলে। ঠিক তেনেধৰণে OBCৰ আগতে ষ্টুডেণ্টে 360 372 চিট পাইছিলে, কিন্তু সেইটো 400লৈ আহিলে আৰু এইবাৰ 500লৈ আহিছে, আৰু এইটো 500লৈ হয়তো আৰু নামি নাহে। গতিকে কম্পিটিশ্যন উঠিছে, কম্পিটিশ্যন কৰিব লাগিব, ফিল্ডত নামি যোৱা, কষ্ট কৰা। গম পাইছো কাৰোবাৰ বহুতে ভাবি আছিলে অবভিয়াছলি কোনোবাই 500 মানে পাই পেলাই OBC ষ্টুডেণ্ট এজনে নাপাব বুলি মই হয়তো নাভাবো, তেওঁলোকে পাব বুলি ভাবি আছিলে। এইবাৰ হয়তো এনেকুৱা এটা চিটুৱেশ্যনত আছে যে নাপাবও পাৰে, বা বহুত ষ্টুডেণ্ট আছে, মোৰ ফ্ৰেণ্ডে আছে বহুত কেইজন যোনে 598 600 পাইছে। তেওঁলোকে চিট নাপালে বহুত দুখ লাগিব, মোৰো বহুত বেয়া লাগিছে। বহুত ভাল ভাল ষ্টুডেণ্ট হয়, কিন্তু কি কৰিবা, চবেই কষ্ট কৰিছে, চবেই বহুত কষ্ট কৰিছে, কাউকে তুমি বেয়াও ক'ব নোৱাৰা। বাকী অল দ্য বেষ্ট, কাউন্সিলিঙৰ গোটেই কামখিনি ভালকৈ কৰিবা, গোটেই প্ৰচিডিউৰটো, তাত একো যাতে ভুল নহয়। তোমাৰ সেইবিলাক ভুলৰ কাৰণে চিটটো নাপালে বেছি বেয়া হ'ব। আৰু যাৰ ডাউটত আছে, মই কৈছো যে 508 বা তেনেকুৱাকৈ কৈছো যে OBC হওক বা SC হওক, কোনোবাই 490 পাইছা হলেও কাউন্সিলিংটো কৰি থবা। মোৰ মতে কাউন্সিলিং কৰিব লাগে, এবাৰ এক্সপ'জটো হৈ যাবা কাউন্সিলিঙৰ লগত যে কেনেকৈ কৰিব লাগে, নেক্সট ইয়েৰ কাৰণে ইজি হৈ যাব তোমাৰ, বা মে বি পাই যাব পাৰা কোনোবা আগৰ ষ্টুডেণ্টে যদি নকৰে। বহুত হৈছিলে, সেইটো 2022 হৈছিলে যে OBCৰ বহুত কেইজন ষ্টুডেণ্টে, সেইবাৰো এনেকুৱা ওলাইছিলে যে বহুত হাই যাব কাট অফ, তো বহুত কেইজন ষ্টুডেণ্টে কি কৰিলে মানে কাউন্সিলিং নকৰিলে, তো OBCৰ কাট অফ বহুত কমি গৈছিলে। তো কি ঠিক এবাৰো তেনেকুৱা হ'ব পাৰে, হয়তো বহুত কেইজন ষ্টুডেণ্টে এপ্লাই নকৰিলে। তো কৰিবা, মানে যোনে ভাবি আছে যে মই পাব পাৰো, ভিডিঅ'ত লাগিলে নকওক কাট অফ ইমান যাব ইমান যাব, কিন্তু তোমালোকে কৰিবা আৰু নিজে এষ্টিমেশ্যন কৰিব চাবা, নিজৰটো শুদ্ধ ওলাব। বাকী আজিলৈ আহিছো, শুভৰাত্ৰি।